Hi guys, welcome to my another video. আজি আমি দেখাম যে কেনেকৈ OctaFX বা Quotex-ত আপোনালোকে ট্ৰেড কৰিব পাৰে। Forex trading basically বা any other Forex trading আপোনালোকে কেনেকৈ কৰিব পাৰে basically. So let's see আজি guys মাৰ্কেটটো ক্লোজ আছে। যে Saturday হয়, so Monday to Friday মাৰ্কেট খোলা থাকে আমি সবাই জানো। So let's see guys, এইটো মই লৈছো 1 minute chart, 1 minute chart, 1 minute candle, 1 minute time frame লৈছো plus everything is same. So let's see আমি কি ইন্ডিকেটৰ লগাইছো, ইন্ডিকেটৰ এটা কাটি কিনে এবাৰ লগাই দিছো। Okay, কাটি দিছো। Okay, okay, সেকশনত ফাৰ্ষ্ট ইন্ডিকেটৰ লগাম to exponential moving average। guys এইটো বহুত ইম্পৰ্টেন্ট হয়, moving average and directionটো ক'ব কাৰণে আপুনি কোনটো ট্ৰেণ্ডত মাৰ্কেটটো গৈ আছে ক'ব কাৰণে moving average-টো বহুত ইম্পৰ্টেন্ট। So let's see EMA exponential. Okay, moving average লাগি গ'ল, exponential moving average লাগি গ'ল। প্লাস সেকেন্ড ইন্ডিকেটৰটো হ'ল আমাৰ sophisticated RSI, sophisticated RSI টো লগাই দিলো। প্লাস এটা sophisticated টো guys default by default থাকিব, অলপ সৰু কৰি দিছো চাৰ্টটো। প্লাস RSI টো হৈ যাব, প্লাস মুভিং এভাৰেজ টো হ'ব আমাৰ সেটিংছত গৈ অলপ লেগ মাৰিছে। Okay, let's see time frame টো আমি চেঞ্জ কৰিম, 200 কৰি দিম time frame টো। Okay, 200 কৰি দিলো time frame টো। Okay, let's see আমি ট্ৰেড কেতিয়া ল'ম। তো প্ৰথম ৰুলছটো হৈ গ'ল আমাৰ চিম্পল। প্ৰথম ৰুলছটো হৈ গ'ল এতিয়া এডাল হ'ল 200 মুভিং এভাৰেজ। 200 মুভিং এভাৰেজৰ ওপৰত যদি প্ৰাইচটো গৈ থাকে, এইটোতো প্ৰাইচ হয়, 200 আপ ডাউন হৈছে, এইটো প্ৰাইচ হয়। 200 মুভিং এভাৰেজৰ ওপৰত থাকে, তেতিয়াহ'লে অকল আমি আপ ট্ৰেড ল'ম, আপৰ কাৰণে ট্ৰেড ল'ম। আৰু যদি 200 মুভিং এভাৰেজৰ তলত থাকে, let's see এইটো 200 মুভিং এভাৰেজৰ তলত আছে, যদি ভালকে চাৰ্টটো দেখাওঁ, এইটোতো মাৰ্কেটটো হেৰি গৈ সাইডৱেজত গৈ আছে, এইটো 200 মুভিং এভাৰেজৰ ওপৰত আছে, তাত আমি আপ ট্ৰেণ্ডৰ কাৰণে যাম অকল। Let's see. Okay, এইটো চাব পাৰে 200 মুভিং এভাৰেজৰ তলত আছে প্ৰাইচটো, চ' ইয়াত আমি ডাউনৰ কাৰণে ট্ৰেড ল'ম অকল, আপৰ কাৰণে ট্ৰেড নলওঁ। চ' মুভিং এভাৰেজটো বহুত ইম্পৰ্টেণ্ট হয়। মুভিং এভাৰেজৰ কাম এইটোৱে হয় যে ট্ৰেণ্ডটো আইডেণ্টিফাই কৰে, আমি কোনটো চাইডে ট্ৰেড ল'ম। অ'কে, তাৰপিছত হৈ গ'ল আমাৰ sophisticated RSI টো কাম কি, sophisticated RSI টো হ'ব যদি প্ৰাইচটো আপ ট্ৰেণ্ডত হৈ আছে, প্লাছ sophisticated যদি তলত যদি ক্ৰছ দিয়ে, ব্লু লাইনে অৰেঞ্জ লাইনক যদি তলৰ পৰা যদি ক্ৰছ কৰে, মানে তলৰ পৰা যদি ক্ৰছ কৰে, তেতিয়াহ'লে আমি নেক্সট যেতিয়া আমাৰ ব্লু কেণ্ডেল এটা ফৰ্ম হ'ব, ৰেড কেণ্ডেল নহয়, তলৰ ফালে যেতিয়া ক্ৰছ দি কিনে যদি এটা ব্লু কেণ্ডেল ফৰ্ম হয়, তাৰ নেক্সট কেণ্ডেলত আমি আপ ট্ৰেড এটা ল'ম। ফৰ এক্সাম্পল পজিশ্যন ব্লু লাইনে অৰেঞ্জ লাইনক ক্ৰছ কৰিলে, প্লাছ এটা ব্লু কেণ্ডেল এটা ফৰ্ম হ'ল, ব্লু কেণ্ডেল ফৰ্ম হ'ল, যেতিয়া এইটো কেণ্ডেলটো ক্লজ হৈ যাব, নেক্সট কেণ্ডেলটো যেতিয়া ফৰ্ম হ'ব, তাত আমি এটা আপ ট্ৰেড ল'ম। আৰু আমি ল'ম ৰিচেণ্ট ৰেজিষ্ট্ৰেশ্যন ল'ম, ৰিচেণ্ট চুইং হাই, আমি ষ্টপ লছটো দিম ৰিচেণ্ট চুইং হাই, আৰু প্ৰাইচটো প্ৰফিট টাৰ্গেট আমি দিম 2 মানে 1:2। আমাৰ যদি $1 লছ হয়, $2 প্ৰফিট হ'ব।
ফৰ এক্সাম্পল এইটো আমি প্ৰফিটত গ'লো, ক্লজ কৰিলোঁ, প্লাছ নেক্সট যেতিয়া এইকেইটা চাই আছোঁ, প্লাছ ইয়াত এটা আমি ক্ৰছ অভাৰ পালোঁ, যদি চাপ'জ ইয়াত এটা ক্ৰছ দিলে, অ'কে, ইয়াত এটা ক্ৰছ দিলে, ব্লু কেণ্ডেল ইয়াত ফৰ্ম হ'ল, পজিটিভ কেণ্ডেল ইয়াত ফৰ্ম হ'ল, ৰিচেণ্ট চুইঙত আমি ষ্টপ লছ দিলোঁ, অ'কে, অ'কে, যদি কৰোঁ, অ'কে, 1:2, এইটো আমি প্ৰফিটত ক্লজ কৰিলোঁ, ইয়াতে আমাৰ প্ৰফিট হৈ গ'ল ইমানত আমি প্ৰফিটত ক্লজ কৰিলোঁ, এইটো এটা ক্ৰছ হৈ গ'ল, নেক্সট ইয়াত এটা ক্ৰছ দিলে, চ' এইটো ট্ৰেড লছত ক্লজ কৰিলোঁ, আৰু নেক্সট ট্ৰেড আকৌ যেতিয়া এইটো ইয়াত দুটো দেখাই দিছোঁ, ইয়াত যেতিয়া ক্ৰছ কৰিলে এইটো ব্লু কেণ্ডেল ফৰ্ম হ'ল, ইয়াত ৰিচেণ্ট চুইঙত আমি ষ্টপ লছ দিলোঁ, আৰু 1:2 যদি প্ৰফিট দিলোঁ, অ'কে, এইটো কেণ্ডেল আমি লছত ক্ৰছ কৰিলোঁ, এইফালে ব্ৰেকআউট কৰি দিলে, ষ্টপ লছটো লাগি গ'ল, ক্লজ কৰিলে, এইটো ক্লজ কৰিলোঁ, এইটো আমি ইমানতে, অ'কে, এইটো আমি ইমানতে লছ কৰি দিলোঁ, চ' নেক্সট যেতিয়া আকৌ এইটো ইয়াত ক্ৰছ দিলে, এইটো লছ হ'ল, নেক্সট এইটো ইয়াত যেতিয়া ক্ৰছ দিলে, তো আমি চালোঁ যে ব্লু কেণ্ডেলৰ ইয়াত ফৰ্ম হ'ল, পজিশ্যন ব্লু কৰিলোঁ, ষ্টপ লছ ৰিচেণ্ট চুইং, ৰিচেণ্ট চুইঙত দি অ'কে, এইটো আমি প্ৰফিটত ক্লজ কৰিলোঁ, ইয়াত টাচ কৰিলে ইমানত আমি প্ৰফিটত ক্লজ কৰিলোঁ এইটো। So guys, এইটো এটা ক্ৰছ অভাৰ আছিলে, এইটো প্ৰফিটত আমি ক্লজ কৰিম। ইয়াত এটা ক্ৰছ অভাৰ দিলে, চ' আমি ইয়াত বাই কাৰণে প্লেচ কৰিলোঁ, ষ্টপ লছ ইমানত থ'লোঁ, 1:2 প্ৰফিট। So guys, বহুত কম সময়তে ইমানখিনি প্ৰফিট হোৱাৰ চান্স আছে, ইয়াতো আছে ক্ৰছ অভাৰ আপ ট্ৰেণ্ড। চ' গাইজ, আৰু সফিষ্টিকেটেডটো বহুত চিম্পল ৰুলছ, প্ৰাইচটো আপ ট্ৰেণ্ডত থাকিব লাগে, প্লাছ যেতিয়া তলৰ পৰা ওপৰলৈ যেতিয়া ক্ৰছ কৰিব তেতিয়া আপৰ কাৰণে যাব লাগে, আৰু যদি প্ৰাইচটো ডাউন ট্ৰেণ্ডত থাকে, তেতিয়া যদি তলৰ পৰা ওপৰলৈ যদি ক্ৰছ কৰে, তেতিয়া আমি ল'ম ডাউন ট্ৰেণ্ডৰ কাৰণে। চাপ'জ এইটো হেৰি হৈ গ'ল, মই ভালকৈ দেখাওঁ, সেইটো প্ৰাইচে ক্ৰছ অভাৰ কৰিলে, প্ৰাইচে ওপৰৰ পৰা তললৈ ক্ৰছ কৰিলে, ওপৰৰ পৰা তললৈ প্ৰাইচে ক্ৰছ কৰিলে, প্লাছ ডাউন ট্ৰেণ্ডত আছে, মুভিং এভাৰেজৰ তলত আছে, মুভিং এভাৰেজৰ তলত আছে প্ৰাইচটো। যেতিয়া ৰেড কেণ্ডেল এটা ফৰ্ম হ'ল, তো আমি ইয়াত শ্বৰ্ট পজিশ্যন এটা লৈ ল'লোঁ। Let's see guys, এটা শ্বৰ্ট কেণ্ডেল ফৰ্ম হ'ল, চ' আমি ইয়াত লৈ ল'লোঁ বাই, ষ্টপ লছ ৰিচেণ্ট চুইঙত দিলোঁ, 1:2, 1:2, বহুত ভাল প্ৰফিট এটা পালোঁ। So guys, চিম্পল, যেতিয়া এই ওপৰ যোনটো লাইনটো আছে, এই ওপৰ যোনটো লাইন আছে, চাব পাৰে আপোনাৰ এই ওপৰ লাইনটো ওপৰৰ পৰা ক্ৰছ কৰিব লাগিব গাইজ, যদি মাজত এনেকৈ ক্ৰছ কৰে তেতিয়া নহ'ব। মই আপোনাৰ আৰু এটা ৰুলছ কৈ দিছোঁ, যদি মাজত এনেকৈ ক্ৰছ কৰে তেতিয়াহ'লে নহ'ব। যদি এই ওপৰ আপাৰ লাইনৰ ইয়াত 3টা লাইন আছে, আপুনি চাব পাৰে মিডিল লাইন,
লোৱাৰ লাইন আপাৰ লাইন। এই আপাৰ লাইনৰ ওপৰ যদি ওপৰত যদি ক্ৰছ কৰে তলৰ ফালে তেতিয়াহ'লে ডাউন যাব, আৰু তলৰ পৰা যদি ওপৰ ফালে ক্লজ কৰে লোৱাৰ লাইনৰ তলৰ পৰা যদি ওপৰলৈ ক্ৰছ কৰে তেতিয়াহ'লে আপ যাব। আৰু এটা ৰুল চাব যে প্ৰাইচটো মুভিং এভাৰেজৰ ওপৰত থাকিলে অকল আপৰ কাৰণে ট্ৰেড ল'ম, আৰু প্ৰাইচটো মুভিং এভাৰেজৰ তলত থাকিলে ডাউনৰ কাৰণে ট্ৰেড ল'ম। আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু আহিবলগীয়া এনেকুৱা ভিডিঅ'লৈ ছাবস্ক্ৰাইব কৰি থ'ব।